আমি চন্দনবাৰীৰ পৰা খোজকাঢ়ি আহি এই জেগা পাইছোঁহি। এয়া চন্দনবাৰীৰ পৰা আমি কিছু দূৰ আগুৱাই আহি আছোঁ। এয়া এই পৰিৱেশ চাওক। এয়া বহুত কষ্ট হয়, তথাপিও ভোলেনাথক দৰ্শনৰ বাবে আমি যথেষ্ট কষ্ট কৰিছোঁ আৰু কষ্ট সকলোৱে কৰিব লাগিব। সেয়েহে আমাৰ হয়তো কিবা পুণ্য হ'ব চাগে। अच्छा ही लग रहा है। हमें जब आता है ना इसको निकल जाता है। এতিয়া আমি এই ৰাস্তাৰে আগুৱাই যাব লাগিব এই ৰাস্তাৰে। বহুত কোপাই গৈছোঁ, বহুত ভাগৰ লাগে, সেইকাৰণে আমি ক্ষন্তেক বিশ্ৰাম লৈছোঁ। এয়া অহা আহি আছে আৰু যোৱা গৈ আছে। এয়া চাওক।